গুড মৰ্ণিং গাইজ। আজি আকৌ ৰতৰ টাউন ব্লগলৈ আপোনালোকলৈ আহি গ'লোঁ আৰু মানে আজি উৰুকা আৰু এটা কথা কওঁ, অসমীয়া মানুহ কাৰণে গাইজ উৰুকাটো মেইন মানে। আৰু এইফালে মই অলপ কিবা আনিব যাওঁ, আপোনালোক দেখাই আছোঁ। মানে মই বৰ্তমান ৰাতিপুৱা উঠি ইয়াতে মাংস আনিব যাই আছোঁ গাইজ। আৰু কিবা কৰিম এনেকৈ। আজি ভিডিঅ'টো চাই থাকক সম্পূৰ্ণকৈ গাইজ, বহুত ভাল লাগিব। আৰু এইফালে ব্ৰইলাৰ ফাৰ্মলৈকে আহি গাইছে। এইফালে চাওকচোন, মই এটা ব্ৰইলাৰ উঠাই ল'লোঁ আৰু গাইছে। আপোনালোকে এইটো পিঠা খাই পাইছেনে? আৰু বৈজাকে মায়ে মোক পিঠা আৰু চাহ দিছে গাইছ। বৈজাকে খাই লওঁ মানে গাইছ, চাহ খাওঁৱে নাছিলোঁ মই। আৰু এইফালে বৈজাকে চাহ তাহ খাই গাইছ অলপ টাইম হোৱাৰ পিছত গাইছ আকৌ আমি কেৰাম খেলিলোঁ। কেৰাম গাইছ আমাৰ লগকেইটাই আছে আৰু গাইছ আছলিকেইটাই, আৰু আমি যিকেইটা সদায় খেলোঁ। আৰু মোৰতো এইটো গাইছ জানেই, মোৰ দেৱজিত, মোৰ এইটো প্ৰিয় বন্ধু। আৰু নিশ্চয় আপোনালোকে চিনিয়ে পায়। আৰু আমিতো ক'ত যাই আছোঁ আপোনালোকে নিশ্চয় ভাবছে দুনো ক'ত যাই আছে। আৰু আমি মানে হাঁহ আনিব যাই আছিলোঁ। আৰু বৈজাকে এইফালে হাঁহ চাহ আনি গাইছ একদম সি কিবা কৰিব গাইছ, খাব আৰু গাইছ ঠিক চাই। আৰু আমি মানে আজি কিবা আনিম খাম গাইছ, আপোনালোক দেখাই থাকিম গোটেইখিনি। আৰু ইয়াতে বৈজাকে গা চা ধুম কিছু সময়ৰ পিছত গাইছ, গা চা ধুই ইয়াতে হৈ থাকে আৰু মাছকে গাইছ। এনেকৈ চাটনি মায়ে বতছে গাইছ। কিন্তু গাইছ মোৰ কিন্তু কাম এইটোৱে আৰু মাংস গাইছে। আৰু আজি মানে বলিদান হ'ব এনে কৈছে দেই গাইছ। আৰু মানে আজি মৃত্যুৰ মুখত পৰিব আৰু উপায়টো নাই। আৰু বৈজাকে আমি ৰাইজৰ তলত গাইছ, আমাৰতো চবৰে ৰাইজৰ তলত থাকে গাইছ। আৰু মানে এইফালে আমি মই ৰাইজৰ তলত যাই আছোঁ। বৈজাকে আমি কিবা দিব লাগে এইখিনি চাই লওকচোন। ডিছ গিলাচ মানে এইফালে কিবা দান চলে গাইছ, দানখিনি দি দিলোঁ। আৰু মই এইফালে আকৌ চোলা তোলা পিন্ধি গা চা ধুই গাইছ আকৌ আমি খৰি আনিব যাই আছোঁ ৰাইজৰ কাৰণে গাইছ। উৰুকাটো আজি গাইছ খৰি উঠাম। আৰু গাইছ লগটো মানে মোক অলপ বেয়া পাইছে, মানে সেইটো বেয়া পোৱা নাই গাইছ, তাক মই বাৰকুটি টপিকটোতে উঠি আছোঁ গাইছ, সেইকাৰণে বেয়া পাইছে। আৰু আমাৰ এখন খেলা লাগিছে ন গাইছ, ইমান কষ্ট গাইছ, এনেকৈ লৈ যাওঁ ভাল। আৰু গাইছ আমাৰ এইফালে উৰুকা ৰাতি গাইছ চাওকচোন জুই চুই পুৰিছে। আৰু গাইছ মোৰ এইফালে ঘৰত আহিলোঁ অলপ মানে খৰি চৰি আনি গাইছ ভাগৰ লাগিছে। আৰু গাইছ মই এটা চাহ তাহ খাই আৰু কিছুমান যাম আৰু গাইছ। আপোনালোকৰ নেক্সট বাটত দেখাই ৰাখিম গাইছ, চাই থাকিব ভিডিঅ'টো। আৰু এইফালে গাইছ মই আহিও গ'লোঁ কিছুমান গাইছ, চাই লওক আপোনালোকৰ ঘৰত এতিয়া উৰুকা গাইছ। মই ইয়াতে যাই আছোঁ বৈজাকে, আৰু চাওকচোন আহিও পালোঁ গাইছ বৈজাকে একদম ট্ৰফিকটো। আৰু গাইছ আমি কিছুমান ৰখিলোঁ গাইছ, ৰখাৰ পিছত গাইছ ভাত চাত দিলে। আৰু আমি ইয়াতে ইমান উৎপাত নকৰিলোঁ গাইছ, অলপ উৎপাত কৰিছোঁ সেইখিনি আপোনালোক নেদেখালোঁ। বৈজাকে ভাত চাত খাওঁ আৰু গাইছ, ভাত চাত খাই বৈজাকে যাওঁ ঘৰত গাইছ। আকৌ ৰাতিপুৱা ভিডিঅ'টো গাইছ আপোনালোকে নিশ্চয় পাব, মই বনাই থাকিম আপোনালোকক দি আছোঁ এনেকৈ চাই থাকিব গাইছ। আৰু বৈজাকে এইফালে আমি ভাত চাত খাই আহিলোঁ ঘৰত। আৰু এইফালে ঘৰত যাই গাইছ ভিডিঅ'টো এইখিনিতে বাই বাই দিম। আৰু গাইছ মোৰ ডেইলি ভিডিঅ' কাৰণে চাই বাৰু এইটো ভিডিঅ'ত দিয়াত মোক অলপ দেৰি হৈছে, বেয়া চেয়া নাপাব আপোনালোকেও, বেয়া নাপাব। আৰু গাইছ এইফালে মোৰ ঘৰ চৰ আহি পালোঁ। আৰু এইফালে আপোনালোকৰ ভিডিঅ'টো বাই বাই।